আলুপতিচৰ আৰক্ষীয়ে নিশা চোৰাং চাউলৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ২৪ বস্তা চাউল। শুকুৰজাৰত অভিযান চলাই জব্দ কৰে চাউলখিনি। নিশা এখন মহৰ গাড়ীৰে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় চাউলখিনি। আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত চলে অভিযান। বগা চাউলখিনি সুলভ মূল্যৰ চাউল বুলি সন্দেহ কৰা হৈছে। বৰপেটা জিলাৰ আলুপতিচৰ আৰক্ষীয়ে নিশা চোৰাং চাউলৰ বিৰুদ্ধে অভিযান চলাই জব্দ কৰে ২৪ বস্তা চাউল। জিলাখনৰ শুকুৰজাৰত অভিযান চলাই জব্দ কৰে চাউলখিনি। নিশা এখন মহৰ গাড়ীৰে লৈ গৈ থকা অৱস্থাতে জব্দ কৰা হয় চাউলখিনি। আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত চলে অভিযান। ইপিনে বগা চাউলখিনি সুলভ মূল্যৰ চাউল বুলি সন্দেহ কৰা হৈছে। বৰপেটা জিলাৰ পৰা গোৱালপাৰা জিলাৰ শিমলুটোলা অভিমুখে লৈ যোৱাৰ সময়তে জব্দ কৰা হয় চাউলখিনি। আৰক্ষীয়ে কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই। ইপিনে দীৰ্ঘদিন ধৰি এটা চক্ৰই এনেদৰে শুকুৰজাৰ ঘাটৰ পৰা বগা চাউলৰ ঘোঁৰাৰ গাড়ী আৰু মহৰ গাড়ীৰে গোৱালপাৰা জিলাৰ শিমলুটোলালৈ চোৰাংকৈ লৈ যোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। নগৰবেৰাৰ পৰা শাকিল আহমেদৰ ৰিপৰ্ট এণ্ড টাইম। এইখিনি আমি হিচাপ কৰি লৈছোঁ ২৪ বেগমান হ'ব আৰু জানিব পাৰোঁ যে এইটো সন্দেহ হয়। ২ নম্বৰে এইটো চাউল মানে চৰকাৰী চাউল হয়, আমি সন্দেহ হৈছোঁ। আমি বৰপেটাৰ পৰা সিহঁতে মানে গোৱালপাৰালৈ লৈ যাব এনেকৈ চেষ্টা কৰি আছিল। আমি পেট্ৰলিং দিয়া টাইমত আমি হাততে ধৰিবলৈ সক্ষম হওঁ। মহৰ গাড়ী চলোৱা এজন মানুহ আছে, নামটো আমি পৰিচয় লৈ আছোঁ, এড্ৰেছ লৈ আছোঁ আৰু যিজনে সেই ২ নম্বৰ ব্যৱসায়টো কৰিছে তাৰো আমি সোধা পোছা কৰি অব্যাহত ৰাখিছোঁ আৰু আইনগত ব্যৱস্থা ল'বৰ কাৰণে যন্ত্ৰমান ৰাখিছোঁ। অনাগত দিনত আপোনাৰ এনেকুৱা প্ৰচেষ্টা থাকিবনে? নিশ্চয় থাকিব আৰু ৰাইজৰ কাৰণে বাৰু যিহেতু মই চৰকাৰী মানুহ হয়, চৰকাৰী মানুহ হৈ যদি আমি এই চৰকাৰী মানে বেআইনী কাম কৰি আছে, চৰকাৰক ঠগি মেলি আত্মসাৎ কৰি আছে, নিশ্চয় আইনগত ব্যৱস্থা ল'বই লাগিব। যিহেতু চৰকাৰী মই মানুহ, মোক চৰকাৰেতো বিশ্বাস কৰি কিনি যিহেতু আৰক্ষী উপপৰিদৰ্শক হিচাপে মোক আছোঁ আমি, গতিকে এইটো আইনগত ব্যৱস্থা ল'বই লাগিব। কিমান ৰাতি ধৰি? 11:50 মানত ধৰিছোঁ। ইমান ৰাতি চাউল মানে আমাৰ সন্দেহ হোৱাত আমি ৰখাইছিলোঁ। সঁচা তেনেতো আমি দেখা পালোঁ যে এইটো চাউলটো চৰকাৰী চাউল আত্মসাৎ কৰি বিক্ৰী কৰিবলৈ চেষ্টা কৰি লৈ গৈ আছিলে গোৱালপাৰা দিশে। আমাৰ সীমাটো পাৰ হ'ব নোৱাৰিলে বাৰু, আমি বাঘমাৰাত, এইটো কি ফকীৰপাৰা না? ফকীৰপাৰাত ধৰিবলৈ সক্ষম হওঁ। এই বাঘমাৰা হৈ কিনি গোৱালপাৰা পঞ্চায়ত দিলে হয়, তেনেতে আমি হাততে ধৰিলোঁ। ঠিক আছে।